हेलो एवरीवन मोर चेनेलर अन्य एटा रेसिपि भिडिओले आपलोक सकलोके स्वागतम जनाइছো। आशा करूँ आपलोक सकलो कुशले आछे। আজি মই বনাব লৈছো পিয়ালি পালেঙৰ সৈতে মাছৰ এটা থলুৱা তৰকাৰী। এই ৰেচিপিটো খুবেই হেলদি হয় আৰু খুব কম সময়তে হোৱা এটা ৰেচিপি। আপোনালোকে মোৰ দৰে এবাৰ বনাবচোন। যেহেতু আমাৰ প্ৰায়বোৰৰ ঘৰতে এই ৰেচিপিটো বনোৱাই হয়, সেইবাবে মই বৰ বিশেষ কৈ থকা নাই। মইনো কেনেদৰে বনাইছো তাৰে এটা থুলমূলা ভাগ আপোনালোকৰ মাজলৈ আগবঢ়ালো। মাছকেইপিচ ভাজি লোৱাৰ পাছত তাতে থাকি যোৱা তেলখিনিত মই অলপমান মেথিগুটি দি দিছোঁ। মেথিগুটিৰ হলনি আপোনালোকে ইয়াত নহৰু ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই ইয়াত জোখৰ পৰিমাণৰ গৰম পানী দি দিছোঁ। আপোনালোকে কিমান পৰিমাণে ৰাখে তাৰ অনুপাতে দিব আৰু ভালদৰে উতল অহাৰ পিছত ভাজি ৰখা মাছ কেইপিচ দি দিছোঁ। টেঙাটো কম হোৱাৰ বাবে মই ইয়াত অলপ নেমু ৰস দি দিছোঁ। আজি মোৰ এই ৰেচিপি ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ দৰে বনোৱা নাই এবাৰ নিশ্চয় বনাব বুলি আশা ৰাখিলোঁ। তেনেহলে আজিলৈ আহোঁ নতুন এটা ভিডিঅ' সৈতে পুনৰ লগ পোৱাৰ আশাৰে। বাই বাই।